দিল্লীত ফ্ৰী দি আছে বস্তুবিলাক আৰু অন্য জায়গাত দিব পৰা নাই। বহুত মানুহে এটা কথা কয়, তথাকথিত বুদ্ধিজীৱী, যাক আমি বহুত ডাঙৰ পঢ়া শুনা মানুহ বুলি ভাবো, কোনোবা ডক্টৰেট, কোনোবা ডাক্তৰ, কোনোবা অমুক বুদ্ধিজীৱী, সাংবাদিক, তেওঁলোকে এটা কথা কৈ আছে, আপোনালোকে নিশ্চয় শুনিছে যে এই কেজৰিৱালে যে এইবিলাক ৰেবৰি বিলাই আছে, মুফ্তৰ ৰেবৰি বুলি কৈছে। ৰেবৰি মানে এটা উত্তৰ ভাৰতৰ এটা মিঠাই। এই ৰেবৰিটো যে বিলাই আছে, ফ্ৰীতে যে মানুহক বস্তুবিলাক দি আছে, এই বস্তুবিলাক দিওঁতে ৰাজভৰা উদম হৈ যাব আৰু ভাৰতখন দেউলীয়া হৈ যাব, শ্ৰীলংকাৰ দৰে অৱস্থা হৈ যাব। কৈছে নে নাই? বিশেষকে যিবিলাক বিজেপি আৰু RSSৰ চামুণ্ডা ইহঁতে কি কৈ আছে যে এনেকে যদি মানুহ ফ্ৰীতে দি থাকে তেতিয়া কি হ'ব যে আমাৰ দেশখনৰ ৰাজভৰা টকাৰ ভঁৰাল উদম হৈ যাব আৰু দেশখন কি হৈ যাব, শ্ৰীলংকাৰ আজি যিটো অৱস্থা যে চাব নাপায় মানুহে ৰাষ্ট্ৰপতি ভৱনত জুই লগাইছে, সেই অৱস্থা আমাৰ ভাৰততো হ'ব। এইটো কি আপোনালোকে কি বুলি ভাবে? এইটো হ'ল অপপ্ৰচাৰ। বিজেপি আৰু RSS অপপ্ৰচাৰৰ 1 নম্বৰ ৰাজনৈতিক দল হ'ল বিজেপি আৰু RSS। কিয় চুপাই গাঁৱে মানুহ সোমাইছে? গতিকে তেওঁলোক অপপ্ৰচাৰ কৰাত কি 1 নম্বৰ। তেওঁলোকে যিটো কয় মানুহ সঁচা বুলি মানি ল'ব। আজি এতিয়া আমি যিটো কথা কৈ আছো যে কেজৰিৱালে ফ্ৰীতে বস্তু দি আছে, এই কথাটো আমি গাঁৱে নিব নোৱাৰিলেও মিডিয়াৰ জৰিয়তে, আজি এই হাতে মোবাইল ফোন আছে নহয়, এই মোবাইল ফোনৰ জৰিয়তে মানুহে গম পাই গৈছে। আমাৰ কৰ্মকৰ্তাই নিব পৰা নাই, কোনে দিছে? এই টিভি আৰু মোবাইল ফোনে লৈ গৈছে, গাঁৱে লৈ গৈছে। কি যে দিল্লী আৰু পাঞ্জাৱত কেজৰিৱালে কি কৰি দিছে, ফ্ৰীতে বস্তু দি আছে। এই কথাটো তেওঁলোকে ভাল পোৱা নাই। কিয় ভাল পোৱা নাই? তেওঁলোকে যে ইলেকশ্যনৰ সময়ত হিন্দু মুছলমান কৰি 65-35 কৰি বা 80-20 কৰি ৰাজনীতি কৰে, সেই ৰাজনীতিটো ফেইল হৈ যাব। তাৰ আগত বস্তুৰ আগত ভাষণ দি কি হ'ব? ৰাচন দিব লাগিব, ৰাচন। গতিকে কেজৰিৱালে কি দি আছে? ৰাচন দি আছে। আৰু ৰাচনৰ আগত কিন্তু চাচাও ফেইল হৈ যাব, হিমন্তও ফেইল হৈ যাব। মানুহ যেতিয়া মেইন বস্তুটো পেটৰ ভোগ, বস্তুটো যেতিয়া ফ্ৰীতে পাব, মানুহে তেতিয়া অন্য বস্তু পাহৰি যাব। সেই কথাটোতে বিজেপিৰ আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হৈছে। প্ৰব্লেমটো কি যে বস্তুবিলাক ফ্ৰীতে কি ক'ৰ পৰা দি আছে, টকাটো ক'ৰ পৰা আহি আছে? মেইন কথাটো টকাটো ক'ৰ পৰা আহি আছে আপোনালোকে জানে?